নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি মোৰ প্ৰথমটো ভিডিঅ'ত তোমালোকক হৰণ অংক শিকাবলৈ লৈছো চাবা ইয়াতে আমি 32 ৰে হৰণ কৰিম 7 8 9 5 3 ইয়াতে তোমাৰ কিমানটা সংখ্যা আছে দুটা 32 32 ইয়াতে আছে কিমানটা পাঁচটা আমি কৰিম কি ইয়াতে যেহেতু দুটা সংখ্যা আছে ইয়াতো আমি দুটা সংখ্যাহে বাছি ললো বাছিললো লৈ ইয়াৰে এককৰ স্থানৰ অংকটো আৰু ইয়াৰে আমি এককৰ স্থানৰ অংকটো ইতে থাকি ধৰি তোমালোকে কিমান দেখা পালা 7 দেখা পালো ইয়াত কিমান দেখিলো 3 দেখিলো গতে 3 ভাগ তোমালোকে 7 লৈকেহে মাতিবা 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ কিমান হল 9 গতিকে 3 বাৰ নাযাব কাৰণ 9 হল 7 কৈ ডাঙৰ হৈ গল সেইকাৰণে আমাৰ কিমান বাৰ যাব 2 বাৰ এইফালে তোমালোকে 32 টো 3 বাৰ বা 4 বাৰ লিখি থৈ এটা তুমি 2 বাৰ দিছা 2 2 গুণ 4 2 3 গুণ 6 কিমান বাৰ গল 2 বাৰ এই 2 টো তোমালোকে 8 ৰ ওপৰে দিব হবা 8 ৰ ওপৰত দিম 8 ৰ 4 গল থাকিল 4 7 ৰ 6 গল থাকিল 1 আৰু কিমান নুমিল 9 নুমিল লগে লগে আমি 9 টো থাকি ধৰিলো কিমান দেখা পালো এইবাৰ আমি 14 দেখিলো 3 ৰ ভাগ এইবাৰ তোমালোকে 14 লৈকে মাতা 3 4 গুণে 12 3 5 গুণে 15 গতিকে আমাৰ 5 বাৰ নাযাব কিমান বাৰ যাব 4 বাৰ এতে 4 বাৰ দিছা 4 2 গুণ 8 4 3 গুণ 12 কিমান গল 4 বাৰ গল ইয়াৰ ওপৰতে 4 বহাই দিয়া 128 9 8 গল 1 4 2 গল থাকিল 2 আৰু কিমান থাকিল আমাৰ ইয়াতে 5 এইবাৰ তোমালোকে 5 টো থাকি ধৰা যেটো অংক নুমে তাক তোমালোকে থাকি ধৰিবা কিমান দেখা পালো আমি 21 3 ভাগ এইবাৰ 21 লৈ মাতিম 3 7 গুণ 21 কিমান হল 3 7 গুণ 21 যেহেতু আমাৰ 21 টো আমাৰ মিলি গল তেতিয়া তোমালোকে মিলি যোৱা বাৰটো নিদিবা 3 7 গুণ 21 7 বাৰ নিদিবা কিমান বাৰ দিম 6 বাৰ 6 2 গুণ 12 2 1 6 3 গুণ 18 18 তে 19 যাব কিমান গল 6 বাৰ 1 9 2 5 2 গল থাকিল 3 আৰু ইয়াতে থাকিল 11 11 9 গল থাকিল 2 কিমান নুমিল আৰু আমাৰ ইয়াতে 3 নুমিল আকৌ তুমি 3 টো থাকি ধৰিলা এইবাৰ 3 ভাগ 23 লৈ মাতিম 3 7 গুণ 21 3 8 গুণে 24 গতিকে 24 হলে 8 বাৰ নাযাব কিমান বাৰ দিম আমি 7 বাৰ দিম 7 2 গুণ 14 7 3 গুণ 21 21 22 গল এইবাৰ কিমান বাৰ গল 7 বাৰ 2 2 4 13 13 4 গল থাকিল তোমাৰ 9 ইয়াতে তোমাৰ থাকিল 2 2 2 0 মিলি গল এতিয়া আমাৰ এনসাৰ ওলাই গল এতিয়া চাবা আমি এই হৰণ অংকটোক যিহেৰে হৰণ কৰো তাক তোমাৰ বোলে ভাজক যেটো আমাৰ ফল ওলাব তাক বোলে আমাৰ ভাগ ফল আৰু যেটো বাকি ৰয় তাক বোলে ভাগ শেষ বা বাকি হৈ গল গণিতটো এনেকৈ কৰিব এইবাৰ আমি এটা বেলেগ অংক কৰিম এইবাৰ লৈছো আমি 53 ইয়াতে আছে 3 2 9 9 5 আছে তেউনটো আগতে বহাই লবা ইয়াতে 4 বাৰ নকৈ বহাই লবা ললো এতিয়া আমি কি কৰিম ইয়াতে আগৰ নিচিনাকৈ এককৰ স্থানৰ অংকটো ইয়াৰে এককৰ স্থানৰ অংকটো থাকি ধৰিলো 5 আৰু কি দেখা পাইছো এবাৰ তোমালোকে 3 দেখা পাইছো গতিকে 5 ৰে 3 টো হৰণ নাযাব কাৰণ 5 তকৈ 3 টো সৰু যদি সংখ্যাটো সৰু হয় তেতিয়া তোমালোকে কি কৰিবা একখন আগুৱাই আহি তোমালোকে 9 থাকি ধৰিবা 9 থাকি ধৰিলে আমি কিমান দেখা পালো এইবাৰ 32 দেখা পালো 2 থাকি ধৰিলে যেহেতু 3 দেখা পাবা 9 থাকি ধৰিলে কিমান দেখা পাবা 32 দেখা পাম এতিয়া 5 ৰ ভাগটো মই 32 লৈ মাতিম 5 6 গুণ 30 5 7 গুণ 35 গতিকে 7 বাৰ নাযাব কিমান যাব 6 বাৰ 6 3 গুণ 18 ৰ 8 1 6 5 গুণ 30 30 ইয়াতে 31 কিমান বাৰ যাব আমাৰ 6 বাৰ এইবাৰ তুমি 6 টো 9 ৰ ওপৰেৰে বহাবা কাৰণ আমি 3 টাক যেহেতু হৰণ কৰিম এইবাৰ 9 ৰ ওপৰেৰে বাৰটো বহিব কিমান হৈ গল আমাৰ 318 9 ৰ 8 গল থাকিল 1 2 ৰ গল থাকিল 1 আৰু এটা কিমান নুমিল আমাৰ ইয়াতে 9 এইবাৰ আকৌ তুমি 9 টো থাকি ধৰা 5 ৰ ভাগ কলৈ মাতিম আমি 11 লৈ
5 2 গুণ 10 5 3 গুণ কিমান হ'ব 15 গতিকে আমাৰ 3 বাৰ নাযাব কিমান দিম 2 বাৰ 2 3 গুণ 6 2 5 গুণ 10 2 বাৰ গ'ল 1 0 6 9 6 গ'ল থাকিল 3 আৰু ইয়াতে কিমান থাকিল 1 আকৌ তোমাৰ 5 নুমি আহিল এবাৰ আকৌ 5 টো থাকি ধৰা কিমান দেখা পাইছ 3 13 আৰু 5ৰ ভাগটো কলৈ মাতিম আমি 13 লৈকে 5 3 গুণে 15 এইবাৰো আমাৰ 3 বাৰ নাযাব কিমান বাৰ যাব 2 বাৰ 1 0 6 15 6 গ'ল থাকিল 9 ইয়াতে থাকিল 2 কিমান হ'ল বাকি 29 ছাত্ৰ-ছাত্ৰীসকল এইবাৰ মই তোমালোকক আগৰ অংক দুটা একেলগে কৰি দেখুৱাম চাবা প্ৰথমতে মই কিমান লৈছিলো ইয়াতে 32 আৰু ইয়াতে আছিল পাঁচটা সংখ্যা ইয়াতে আছিল 53 ইয়াতে আছিল আমাৰ কিমানটা পাঁচটা সংখ্যা আমি কি কৰিছিলো ইয়াৰে এককৰ স্থানৰ অংক আৰু ইয়াৰে আমি এককৰ স্থানৰ অংকটো থাকি ধৰিলো ধৰা কি লিখিলো আমি 3 আৰু 7 গতিকে 3ৰ ভাগ মই 7ক লগি মাতিলো কিমান হ'ল 3 2 গুণ 6 3 3 গুণ 9 গতিকে 3 বাৰ নগৈ কিমান বাৰ গ'ল 2 বাৰ তোমালোকে কিন্তু লগে লগে 2 বাৰ নিদিবা এই 2টো 3 ৰে 32ক 2টিৰে পূৰণ কৰি চাবা চাইহে ইয়াতে বহাবা গ'ল এইবাৰ আমাৰ এইটো অংকটো আমি প্ৰথমতে এককৰ স্থানৰ আৰু এককৰ স্থানৰ অংকটো থাকি ধৰিলো ধৰা তোমালোকে কি দেখিলা 5 আৰু 3 5তকৈ যেহেতু আমাৰ 3টো সৰু হয় গতিকে 5ৰে 3টো বা নাযাব যেহেতু নাযায় আমি 3 নম্বৰ সংখ্যাটো থাকি ধৰিব লাগে থাকি ধৰাত আমি কিমান দেখিলো ইয়াতে 32 তেতিয়া 5ৰ ভাগ লৈ 32ক লগি চাই মাতিম 5 6 গুণ 30 5 7 গুণ 35 গতিকে আমাৰ 7 বাৰ নাযাব নগলে আমাৰ কিমান বাৰ গ'ল সেইকাৰণে 6 বাৰ গ'ল 6 বাৰ গ'ল হৈ গ'ল তাৰ মানে কি বুজি পালা যে প্ৰথমতে আমি কিন্তু এককৰ স্থানৰ অংকতে থাকিব লাগে কিন্তু যদি ডাঙৰ হয় হৰণ কৰিবা যদি আমাৰ ডাঙৰ নহয় তেতিয়া 3 নম্বৰ অংকটো থাকি এই দুটা অংকলৈকেহে পূৰণীয়তাখন মাতিবা হৈ গ'ল অংকটো